Hello guys, এয়া ওলকচু আৰু মাছ। ওলকচুটো বইল কৰি লোৱা আছে, এতিয়া মাছ ফ্ৰাই হৈ গ'ল। এয়া মাছ ফ্ৰাই হৈছে, এতিয়া চব ৰেডি। এতিয়া ইয়াত মছলা পিঁয়াজ এনেকৈ মিক্সিং ওলকচু মাছ এভৰিথিং। আজি আকৌ পাকঘৰত ওলকচু আৰু মাছ, এয়া এইখিনি অলপ গ্ৰেভি ওলকচু বইল হৈ গ'ল, মাছটো ফ্ৰাই হৈ গ'ল। হাঁচি আহি গৈছে দেই গাইছ, জলকীয়া দিয়াৰ কাৰণে হাঁচি আহি গৈছে। এইটো মিক্স আদা, নহৰু, জিৰা, জলকীয়া আৰু কালাৰ, এইটো কি কয় জালুক, চব মিক্স। এইটো মছলাটো পিঁয়াজৰ লগত এইটো ফ্ৰাই হৈ গ'ল। এতিয়া ইয়াত কচুখিনি ঢলা হ'ব। কচুটো বইল হৈ আছে, এইটো গেছটো বঢ়াই দিছোঁ। এতিয়া মানে গৰম পানী দিয়া হ'ব, গৰম পানী ৰেডি কৰা হৈ আছে। কচুটো মিক্স হৈ গ'ল, এতিয়া গৰম পানী দিলে ওলকচু আৰু মাছ এনেকৈ বনাই খাইছেনে? খাই চাব কেনেকুৱা লাগে, টেষ্ট কৰিব। আমাৰ ইয়াত এনেকেই হয়। ঢাকন মাৰি দিয়া হৈছে, অলপ উতলিলে মাছটো দিয়া হ'ব। এতিয়া মাছটো দিব লাগিব। গুণ আহিছেনে? স্মেল আহিছে। হৈছে আৰু নিমখটো হৈছেনে নাই খাই চোৱাচোন। হৈছে আৰু ন, হৈছে নিমখ হৈছে। অ'কে, গুড নাইট।